জুনে দলে বুকত ফুৰিয়ে তামোলৰে নাম লাগিল মুখত পোহৰৰে খেলেঙি পোহৰৰে খেলেঙি তৰা পোহৰৰে খেলেঙি লাগিল তৰা ভেলেঙি তৰা লাগিল তৰা ভেলেঙি নিঝুম ৰাতি অকল পৰে জোনক দেখা পাই হাতী পতি চিকি মিকি নাচি নাচি যায় আকাশৰ নীলা জোনাকৰে খেল তলৰ পুঠি নদী জোনাকৰে মেল ছয়াময়া যাদু জোনা ছয়াময়া যাদু দে জুৰুৱা সাধু জোনা দে জুৰুৱা সাধু শুনি চিৰনিয়া পক্ষী গীত এটি গায় হাতী পতি চিঠি লিখি নাচি নাচি যায় জোন ধানে জোনালীতে তৰাৱতীক চাই হাতী পতি চিঠি লিখি নাচি নাচি যায় হাতী পতি চিঠি লিখি নাচি নাচি যায় হাতী পতি চিঠি লিখি নাচি নাচি যায় সাজুৱাই থাকিব বৰ্ণালী হালৈ প্ৰণৱৰ নাচৰ পিছত বৰ্ণালী হালৈ সাজুৱাই থাকিবলৈ আহ্বান জনাইছোঁ। নমস্কাৰ, মই কৌতুকৰ কাৰণে নাম দিছিলোঁ। তো মোৰ কি হ'ল, ৰাতিপুৱা যেতিয়া মই ঘৰৰ পৰা আহোঁ আমাৰ GMC ছাৰক লগ কৰিবলৈ, আমাৰ GMC ছাৰ আছিলে ইয়াতে, যিটো গান মাষ্টাৰ স্বৰ্গীয়াৰী, বা আহোঁতে অলপ ট্ৰেফিকত দেৰি হ'ল কাৰণে মোৰ আহি পাওঁতে ইয়াতে দেৰি হ'ল। তো GMC ছাৰক লগ কৰিবলৈ আহোঁতে মই এটা ৰিক্সা ল'ব লগা হ'ল। ৰিক্সা এতিয়া ড্ৰাইভাৰে কি কৰিছে, চেলাইনৰ বটল এটা ফিটিং কৰি তাত খাই বাইকটো মুখত লগাই চিটৰ ওপৰত দীঘলী শুই আছে। তো শুই থাকিলে মই আহি ক'লোঁ যে দাদা আপুনি GMC ছাৰৰ ওচৰলৈ যাব নেকি? দাদাই ক'লে যে ঠিক আছে মই আগত LPG-টো খাই লওঁ, LPG খাই তাৰপিছত GMC ছাৰলৈ যাম। আচ্ছা, GMC ছাৰক চিনি পায় নে নাই? যে পাওঁ, GMC ছাৰ আমাৰ গান মাষ্টৰ নহয় জানো? হয় নিশ্চয়। তেতিয়া মই ক'লোঁ যে ঠিক আছে এতিয়াই যাবনে? তেওঁ কি কৰিলে, দুই চকাৰ মাজেদি একবাৰ দীঘলী সোমাই আহি চিটত বহি তাৰপিছত মোক লৈ আহিলে। আহোঁতে অলপ ট্ৰেফিক হ'ল। তো ট্ৰেফিকত যেতিয়া মই ফচিলোঁ, যেতিয়া অলপ ৰাস্তাত ট্ৰেফিকটো থাকেই, আজিকালি গাড়ী ঘোঁৰা বহুত হৈছে। এজন ল'ৰাই কি কৰিছে, স্কুললৈ গৈ আছে, স্কুললৈ গৈ থাকোঁতে এতিয়া অলপ ৰোমান্টিক টাইপ আহিব। তো ল'ৰাজনে ছোৱালীজনীক দেখা পায়, আগে পিছে কথা পাতি থাকে। এতিয়া ছোৱালীজনীক এটা কথা ক'লে, ছোৱালীজনীক দেখা পালে যে ৰঙা এটা ফুটা, ছোৱালী নে মহিলা একো নাজানো আৰু এইটো, ৰঙা ফুটা এটা আছে অলপ ডাঙৰকৈ, আৰু ল'ৰাজনে স্কুললৈ গৈছে বয়সস্থ, আৰু ক'লে যে এতিয়া ল'ৰাজনে বাটত লগ পাই ক'লে लाल बिंदी लगाते हो तुम जब, माँ कसम एम्बुलेंस नजर आती हो। एम्बुलेंस तो घायल आशिकों को लेकर जाते हैं, मगर तुम तो हम जैसे को घायल कर जाते हो। तो এইটো কৈ ল'ৰাজন স্কুললৈ গুচি গ'ল। এতিয়া স্কুলত গৈ তাতে কৰ্ণাটকৰ বেংগলী, অসমীয়া, হিন্দী ভাষী, এই অসমীয়া, তাৰপিছত এই সকলোবোৰক লগ পাই এতিয়া সিহঁতৰ লগত কেনেকৈ ছেটেল হয়। ছেটেল হ'ব যাওঁতে এতিয়া যিজন গৈছে তেখেত ধৰি লওক এতিয়া বঙালী ল'ৰা। এতিয়া তেখেত প্ৰথম গৈছে ক্লাছত কৈছে আমাৰ ৰুম কোনটা, কেনে যায়। যেতিয়া এনেকৈ ক'লে, তেতিয়া লগৰ এজনে সুধিলে বোলে দাদা আমাৰ ৰুম এটা দেখাই দিবা নেকি, কৈ আছে।
এতিয়া তাতে আছে অসমীয়াজন দেখাই দিলে, অসমীয়া মানে বেংগলী বুজি পায় যিহেতু, কৈ দিলে মানে এইফালে আছে যাওক, ৰুমটো দেখাই দিলে আৰু ইংলিছেৰে কিবা এটা দিশত দেখাই দিয়াৰ পিছত তেওঁ যেতিয়া গৈ দেখিলে তাতে কি আছে হিন্দী ভাষী। তুম আয়ে हो কা হাল বা ঠিক বাৰু। এতিয়া এওঁ কি কয়, আমি ঠিকেই আছোঁ। আচ্ছা, তো ঠিকেই আছে। যেতিয়া বহিলে চিট আসন গ্ৰহণ কৰিলে, আসন গ্ৰহণ কৰাৰ পিছত যেতিয়া ক্লাছ আৰম্ভ হ'ল, এতিয়া শিক্ষকজন আহিলে। শিক্ষকজন এতিয়া ধৰিলোঁ আমি শিক্ষকজন কৰ্ণাটকৰ মানুহ। এতিয়া আহিছে, আহি গৈছে। এতিয়া প্ৰথমতে মই যিটো বুজি পাই সেইটো কৈছোঁ, সকলোৱে আহিছেনে? এতিয়া কৰ্ণাটক যদি ক'ব লাগে শিক্ষকজনে কেনেকৈ ক'ব, ಎಲ್ಲರ ಬಂದಿದೆಯಾ? ಸರಿ, ಓಕೆ. ನಾನು ಅಟೆಂಡೆನ್ಸ್ ಕೊಡ್ತೀನಿ, ನೀನು ಉಪಸ್ಥಿತ ಇದ್ದರೆ ಉಪಸ್ಥಿತ, ಅನುಪಸ್ಥಿತ ಅಂದ್ರೆ Asira